কি হয় আপোনালোক চাওক। তো হেল্ল' হাই গাইজ, আজি এটা নতুন ভ্লগ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। গতিকে ভিডিঅ'টো কিহৰ হয়নো, কি বিষয়ে আছে, গতিকে আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰিব, বিন্দাছ চাই থাকিব। তো গাইছ, আমি আহি পাই গৈছোঁ গাড়ীৰ পৰা। আমি আহিছোঁ, মোৰ লগত আছে মোৰ ভণ্টি গুণু, মোৰ বাইদেউ আৰু মোৰ মানুহজনী আৰু সৰু মোৰ ল'ৰাটো। আমি আহি পাইছোঁহি আৰু অলপ গ'লে আমি পাম আৰু, কিন্তু মানে মানুহক সুধিলে চিনি নাপাওঁ বুলিহে কয় দেখোন। কিন্তু এজনে ক'লে ইয়াতে আছে বুলি আগত। যাই থাকোঁ দিয়কচোন বাৰু। অঁ আৰু আমি এতিয়া আপোনাৰ এই দোকানখনৰ পৰা, ইয়াত এখন দোকান আছে, ইয়াৰ পৰা ধুনীয়াকৈ চাকি বন্তি ধূপ যি লাগে লৈ লৈছোঁ। ওচৰত আৰু বেলেগ দোকান নাই, গতিকে পাৰিলে আপোনালোকে ভালকৈ লৈয়ে আহিব আহোঁতে। ইয়াতে গোটেইখিনি আমি লৈ লৈছোঁ যি লাগে তাতে মন্দিৰত। আমি পাই গ'লোহি মন্দিৰৰ এখন মেইন গেট। আমি সোমাম, ইয়াৰ দিয়ে আমি সকলোবিলাক যাম এতিয়া। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক। চাওক কি ধুনীয়াকৈ ৱালবোৰত এনেকৈ মূৰ্তিবিলাক সজোৱা আছে, মানে এইবিলাক খোদিত কৰা আছে আগৰ। তো বন্ধুসকল, আমি এখন গেটেদি সোমাম ধুনীয়াকৈ। গতিকে ব'লকচোন আমি আগলৈ গৈ থাকোঁ। আগতে আহি পোৱা নাই, গতিকে কেনেকুৱা কি পৰিস্থিতি আমি গম নাপাম বাৰু। ধুনীয়াকৈ জোতা চোতা খুলি ল'লোঁ আৰু আগবাঢ়িলোঁ মন্দিৰৰ ফালে। এতিয়া আপোনালোকক মন্দিৰটো চৌপাশটো এবাৰ ধুনীয়াকৈ মই দেখাই দিম, এবাৰ ভালকৈ চাই লওক। বহুত সুন্দৰ জেগা, বহুত ধুনীয়া হয়, একদম পূৰা নিস্তব্ধ, মানে আপুনি বেছি হাল্লা গোল্লা চিঞৰ বাখৰ একো নুশুনে। ধুনীয়াকৈ আহি আপোনালোকে এইবিলাক চাব পাৰিব, বহিব পাৰিব, ইয়াতে সময় কটাব পাৰিব, একো চিন্তা কৰিবলগীয়া একো নাই। চাওক কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগি গৈ আছে।
এজনা সুদৰ্শন চক্ৰ ন এজনা সুদৰ্শন চক্ৰ হয় এইফালে সুদৰ্শন চক্ৰ আৰু এইফালে বিষ্ণু আৰু এখেত লক্ষী হয় ওপৰত বিষ্ণু এইফালে আছে সুদৰ্শন চক্ৰ আৰু লক্ষী তেওঁৰ কাষতে আছে আৰু এইফালে আছে ইয়াৰে এজন খুৰা আছে তেখেতে অলপ সহায় কৰি দিব আমাক চিনি পোৱাত তেখেতে অলপ বুজাই দিব যে আমাক কেনেকুৱা কি গতিকে আপোনালোকে চাই থাকিবচোন राधा कृष्ण হয় 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 ৰাধা কৃষ্ণ আৰু এইফালে আছে শিৱ মন্দিৰ আৰু নদীত আছে বিষ্ণু আৰু লক্ষী হয় হয় আমাৰ নদীত আপোনালোকে এতিয়া দেখা নাপাব মই ওচৰৰ পৰা গৈ আপোনালোকক দেখাই দিম তাতে বিষ্ণু আৰু লক্ষী আছে হয় ইয়াতে আছে হয় 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 আগষ্ট মাহতে হয় আগষ্ট মহিনাত হয় ন আগষ্ট মাহত ইয়াতে বহুত পানী হৈ যায় তেতিয়া আপোনাৰ বিষ্ণু আৰু লক্ষী মানে একদম পুৰা ওপৰত হৈ যায় এইফালে ৰাধা কৃষ্ণ আছে এইফালে পৰশুৰাম হয় হয় পৰশুৰাম আৰু ডাঙৰজনা হনুমান হয় 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 আমি এইফালে যাম খুৰাই কৈছে যে এইফালে যাব পাৰে আমি যাম তেখেতে ধুনীয়াকৈ এইখিনি বুজাই দিলে গতিকে আপোনালোকো আহিব ইয়াতে বহুত ভাল লাগে একদম বহুত সুন্দৰ পৰিৱেশ এটা আছে ইয়াতে গতিকে চাওক বেলেগ এনেই আপোনালোকতো বহুত ঘূৰি থাকে গতিকে এই মন্দিৰতো এপাক আহিব বহুত ভাল লাগিব আপোনাৰ মন প্ৰাণ বহুত শান্তি লাগি যাব মই ওচৰত গৈ আপোনালোকক সকলোবিলাক দেখাই দিম দেখাবলৈ যত্ন কৰিম চাই ল'ব তো বন্ধুসকলে মই পৰিৱেশটো আপোনালোকক বহুত ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম চাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব কাৰণ স্কিপ যদি কৰে ভাল বহুত কিছুমান বস্তু আপোনালোকে চাব নোৱাৰিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো আমাৰ পিতাইটো বোলে ভোক লাগি গ'ল গতিকে এনেকৈয়ে গাখীৰ খুৱাইছে আৰু তাক উপায় নাই এতিয়া সেই বাইদেউ বহি আছে ওচৰত খোৱা তেওঁলোক বন্ধুসকল এই বিষ্ণু আৰু লক্ষী হয় আপোনাৰ চাওক ব্ৰহ্মপুত্ৰটো এতিয়া বহুত শুকাই গৈছে ইয়াতো আপোনাৰ মাজত এইখিনিত পানী নাই ইয়াতে অলপ আছে ছাইডলৈকে ইয়াৰ ওপৰলৈকে মানে ছাইডত কাষলৈকে পানী হৈ যায় এইবিলাক বালি চব পানীয়ে ভৰি যাব যেতিয়া বাৰিষা কাল হ'ব তেতিয়া আপোনাৰ বিষ্ণুৰ যি এই মূৰ্তি আছে যে একদম পূৰা ওপৰলৈকে পানী হৈ যায় মই বাৰিষা কালত কেনেকুৱা হয় এটা ক্লিপ আপোনালোকক বাৰু মই দেখাই দিম গতিকে চাই থাকিব দেই ধুনীয়াকৈ তো বন্ধুসকল আপোনাৰ এইফালে তলত এজনা লক্ষীৰ মন্দিৰ আছে আপোনালোকক দেখাই দিছোঁ চাওক কিমান সুন্দৰকৈ মানে তেনেকৈ আছে মন্দিৰজনা এইফালে চিৰিদি নামি যাব লাগিব তো গাইজ চাওক ইয়াতে দুডাল গছ আপোনাৰ লগ হৈ গৈছে এটা বটগছ ন বটগছ আৰু খেজুৰ গছ হয় দুডাল বটগছ আৰু খেজুৰ গছ এই দুডাল লগ হৈ গৈছে আৰু ইয়াতে লিখি থৈছে যে জোতা সহ প্ৰৱেশ নিষেধ গতিকে আমি ইয়াতে ৰাস্তাতে বাহিৰতে জোতা খুলি থৈ আহিছোঁ
চাওক এটলিষ্ট একদম সুন্দৰ পৰিৱেশৰ মাজত আমি আহি গ'লোঁ। চাওক কি ধুনীয়া, কিমান ধুনীয়া। এতিয়া আমি তলত যাই আছোঁ। এফালে লক্ষী আছে চব। লক্ষী মন্দিৰ হয়। সকলে এইফালে আছে আপোনাৰ নৰসিংহ, কৃষ্ণ প্ৰভু নৰসিংহ ৰূপ, আৰু এইফালে আছে আৰু আপোনাৰ এজনা শিৱ মন্দিৰ আছে। সেই শিৱ মন্দিৰজনা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। এই চাওক তাতে আছে, আপোনালোকে আহিব পাৰিব। ইয়াতে কোনো একো ৰেষ্ট্ৰিকশ্যন নাই, খালি নিজৰ মতে ধুনীয়াকৈ আহিলেই হ'ল আৰু ভালকৈ আহিলেই হ'ল আৰু। চাওক ইমান ধুনীয়াকৈ শিৱ মন্দিৰজনা ইয়াতে তলতে কৰা আছে, আৰু ওচৰতে এইফালে দানপত্ৰ ৰাখিছে। কৃষ্ণ বম বম। এইফালে চাওক লক্ষী, এইফালে আছে আপোনাৰ আৰু একদম একেবাৰে টপত ওপৰত আছে আপোনাৰ একদম মা দুৰ্গা। এইফালে গণেশ, তো হেল্ল' গাইছ, এইফালে চাওক মোৰ পিছফালে আছে পৰশুৰাম। আপোনালোকে ধুনীয়াকৈ চাব পাৰে। দেখাই দিয়াচোন ধুনীয়াকৈ আহা। কৃষ্ণৰ পৰশুৰাম আছে এইফালে চব দেখাই দিওঁ বঢ়িয়াকৈ। তো বন্ধুসকল চাওক, এই বাইদেউক মই কৈছোঁ ওপৰত নুঠিব, কথা নুশুনে হা। গতিকে উঠিছে, কিবা কৈ চুঁচৰি খাই আহিব, মানে চুঁচৰি গ'লে চব ছাল বকটা নাইকিয়া হৈ যাব। নামি আহক, নামি আহক। একদম কৈলাশ পৰ্বতত উঠি গৈছে বোলে। লটককে সৰি নপৰিলে ভাল বাবা, লটককে সৰাই নিদিবা। লটককে এইফালে আছে হনুমান বাবা, একদম হনুমানে এয়া হনুমান হয়। হনুমান আপোনাৰ যেতিয়া লক্ষ্মণক তেখেতে সঞ্জীৱনী লগা হৈছিলে আনিব গৈছিল, কিন্তু সঞ্জীৱনী পাহাৰখনৰ নাম পাহৰি গৈছিলোঁ। যদি জানে আপোনালোকে এবাৰ জনাই দিবচোন। সঞ্জীৱনী য'ত বিচাৰি গৈছিল হনুমানে, এই পাহাৰখনৰ নাম কি আছিলে, যিখন পাহাৰ তেওঁ দাঙি লৈ আহিছিলে, জনাবচোন এবাৰ যদি জানে। মই আছোঁ আপোনাৰ কৈলাশ পৰ্বতৰ তলত আছোঁ, কিন্তু কৈলাশ পৰ্বতৰ ওপৰত আপোনালোকক দেখাই দিম। চাওক কৈলাশ পৰ্বত, কৈলাশ পৰ্বত আপোনাৰ ইয়াতে শিৱ বাবা আছে, নন্দী ভিংগী আছে। এইখনে সেইখন যি কৈলাশ পৰ্বত, শিৱৰ বসবাস কৰা ঠাই। চাওক কিমান সুন্দৰ।
মহাভাৰত সময় পৰাই আছে এইটোতো হয়, বিষ্ণু চক্ৰটো মেইনটো এইটোৱে আছে হয় মহাভাৰত সময় বিষ্ণু চক্ৰটো এইটো কৰিছে হয় মানে এইটো ফাৰ্ষ্ট চাল হৈছে তাৰমানে এইটো অঁ ইয়াতে এইটো টাইমত পাহাৰ আছিলে ছাৰ এইটো টাইমত মন্দিৰ নাই হয় বিষ্ণু নাই লক্ষী নাই হয় 2001 পৰা হয় মন্দিৰ বনাইছে বিষ্ণু বনাইছে লক্ষী বনাইছে এতিয়া 23 চাল হৈছে তাৰমানে এই মন্দিৰটো এইটো মহাভাৰত সময় পৰাই আছে আৰু ইয়াতে মানুহ সদায় মানে সদায় খোলা থাকেনে সদায় খোলা সদায় খোলা থাকে ন বন্ধ নহয় হয় আমাৰ গুৱাহাটী মানুহ নে বাহিৰৰ মানুহবিলাকো আহে বাহিৰত মানুহ বেছি আহে ছিকিম গেংটক চেন্নাই দাৰ্জিলিং বম্বে ইউ পি হয় গুজৰাট শিলগুৰি আৰু চব এইবিলাক মানুহ বেছি আহে গুৱাহাটী মানুহটো চাগে অলপ কম ন? কম গমেই নাপায় তাৰমানে হয় তেওঁলোকে এতিয়া ইমান গম পোৱা হোৱা নাই যে ইমান ধুনীয়া মন্দিৰ এটা আছে গম পোৱা বাহিৰৰ মানুহ মানে প্ৰায়বিলাক আহে আৰু ইয়াতে ক'ৰবাত আহিলে ইয়াত সোমাই আৰু যিমান কামাখ্যাত আহিব হয়। ইয়াতে আহিব হয় হয় কামাখ্যা আহিব হয় চব দৰ্শন কৰিব কামাখ্যা আহিব ইয়াতে আহিব আৰু উমানন্দ যাব বালাজী যাব ডিমা শংকৰ যাব চব বেলেগেনে যায় কামাখ্যা যিমান মানুহ হ'ব ইয়াতে হ'ব একেই আপুনি ইয়াতে থাকে ইয়াতে থাকিম ঠিক আছে ঠিক আছে তো হেল্ল' গাইজ মানে খুৰাজনে কোৱা মতে গুৱাহাটীৰ চব মানুহে ইমান গম পোৱা হোৱা নাই ইয়াতে যে ইমান ধুনীয়া সুন্দৰ মানে মন্দিৰ এজন আছে বাহিৰৰ যিমান দূৰৰ মানুহ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে তেওঁলোক সকলোৱে ইয়াতে এপাক মানে চাই যায় এপাক আহি যায় গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে এই মন্দিৰজনা সকলোৱে ভাইৰেল কৰি দিয়ে মন্দিৰজনালৈ বহুত ভক্তৰ আগমন হওক আমাৰ গুৱাহাটীৰ প্ৰায় বা বাহিৰৰ সকলোবিলাক মানুহ আহক আজিলৈ ভিডিঅ'টো ইমানেই আছিলে গতিকে বাই পিছত আকৌ আপোনালোকক লগ পাম ধন্যবাদ